Ready. राधे राधे गाइस वेलकम बैक टू माय न्यू ब्लॉग तो गाइस आज बोले दारिद्रित बिहु আছে আৰু খেলা হ'ব ৰুচিটানা তো মই ভাবি আছো ভাইটিৰ লগত যাম আৰু তাতে দাৰিদ্ৰিত এটা মোৰ পাৰ্টনাৰ আছে অঞ্জন তো তাৰ লগত যাম তো গাইস বলক আপোনাৰ লগত দুখাম কি খেলা হ'ব নহব তো বলক তো গাইস আমি যাইছো দাৰিদ্ৰিত বিহু চাবা আৰু মোৰ লগত চাওক অঞ্জন আহিছে তিনজনে একেলগে পুৰা ইবাৰ বিহু চাম গাইস আহি পালো বিহুত কিন্তু মানুহে নাই এতিয়াও তো আপোনাৰ দুখাম কিমানখিনি মানুহ আছে গাইস মানুহে নাই তো গাইস দাৰিদ্ৰিত বিহুত খেলা চাবলৈ আহিছিলো তাৰপিছত বহুত কিছু একো কৰাই নাই গাইস 5টা মান প্ৰায় কৰিব বলে টাইম দিছিল 3টাত তো আমি ভাইটিৰ ঘৰত আহিলো তাই বলে চলা কাপোৰ লৈ যাব আজি আমাৰ ঘৰতে থাকিব তো গাইস ফাইনালি আহি গেলো খেলাত দাৰিদ্ৰিত বিহুত আৰু ইয়াত 4:30 মান বজাৰ পৰা হল খেলা আৰম্ভ গাইস সিটা আপোনালোক দুখাম চাই থাকক চলি থকা হৈছে মহিলা হাত ধৰা প্ৰতিযোগিতা ইয়াৰ পিছত অনুষ্ঠিত কৰিম Oni tunggu dia hari ni. Patla di hijau. Jangan pula sih dah. Tahu ni be? এটা গ্ৰুপত 7জনকৈ গ্ৰুপ দিয়া হ'ব সেয়েহে তো গাইস এতিয়া ভেকচিন আৰম্ভ হৈ গৈছে ইয়াৰ মডাহি আৰু এতিয়া বলে কিবা বিজিত শুটাৰ ভৰাই আরে কি করেছে মানে নাই মোটে তো এবাৰ জোৰেকৈ হাঁহি দিয়ক গাইস আমি এতিয়া আৰম্ভ কৰিমহি পুৰুষৰ লেওটনা খেল পূব প্ৰান্তত আছে হিতেশ্বৰ ৰাভাৰ দল আৰু পশ্চিম প্ৰান্তত আছে চহৰী দল বজাও আমি যদি ৰেফাৰী বজাও লগে লগে দুটা দলে টানিব লাগিব ৰেডি এয়া আমাৰ প্ৰথম লেওটনা প্ৰতিযোগী দ্বিতীয় ৰাউণ্ডত চহৰী দল শ্ৰী ৰাসং দল বনাম হুলাগুটা দল পূব প্ৰান্তৰ দলখিনি হ'ল হুলাগুটা দল আৰু পশ্চিম প্ৰান্তৰ দলখিনি হ'ল শ্ৰী ৰাসং দল এয়া পুৰুষৰ লেওটনাৰ দল শ্ৰী ৰাসং দল বনাম হুলাগুটা দল ৰাইজলৈ আমি এটি আহ্বান ৰাখিছোঁ সকলোৱে এবাৰ ডাঙৰকৈ হাত চাপৰি বজালে অলপ ভাল লাগিব ৰেডি গোলমাল দল আৰু মিলিজুলি দল দুটা দলকে আমি সময় প্ৰতি লক্ষ্য ৰাখি পশ্চিম প্ৰান্তৰ মিলিজুলি দল আৰু পূব প্ৰান্তৰ দলখিনি গোলমাল দল ৰেডি সুবিধা নাই ভাই লাহে দে
মিলিজুলি দল ওই রেডি মিলিজুলি দল সকলক আমি হেৰিত বিচাৰিছোঁ খেলপথাৰত দিব নেকি 1000 টাকা মানে 1500 টাকা তো গাইছ ইজনে মদাহী কেৰেক্টাৰটো ইয়ে ফাৰ্ষ্ট প্ৰাইজ পাইছে চূড়ান্ত ফাইনেল খেল ৰেডি ৰেডি তো গাইছ ই খেলত চুহুৰি দল জিকিল তো গাইছ চুহুৰি দল উইনাৰ তো ফাইনেলি গাইছ খেলা চাহ হৈ গ'ল